Hi everyone আৰু এয়া মোৰ প্ৰথম এক্সাৰসাইজৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ভিডিঅ' আৰু একদম সিম্পল এক্সাৰসাইজ মই দেখুৱাইছোঁ আৰু এইকেইটা এক্সাৰসাইজ যদি ডেইলি আপোনালোকে 20 টাইমছ 30 টাইমছ কৰে তেনেহ'লে আপোনালোকে বহুতখিনি উপকাৰ পাব আৰু এইটো এটা ৱাৰ্ম আপ বুলিও ধৰি ল'ব পাৰে তাৰপিছত মই এনেধৰণে আৰু এক্সাৰসাইজৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম কিন্তু প্ৰথমতে এইকেইটা এক্সাৰসাইজ চাব পাৰে আমাৰ মহিলাসকলৰ কাৰণে এইকেইটা এক্সাৰসাইজ কৰিলে বহুতখিনি মানে আপোনালোকে মানে সহায় পাব বডি ৱেট লছ কৰাত আৰু এইখিনি বেছিভাগ কি হয় মহিলাসকলৰ হাতৰ মাংসপেশী বহুত বেছি বাঢ়ি যায় আৰু আগৰ মানে চেষ্টৰ ওচৰতো বাঢ়ে বা আমাৰ কঁকালত বাঢ়ে সেইখিনিৰ কাৰণে এইকেইটা এক্সাৰসাইজ মানে পাৰফেক্ট হয় আপোনালোকে এনেধৰণে দিনে 25 বা 30 বাৰ কৰিব আৰু ওজন কমাবলৈ হ'লে অকল এক্সাৰসাইজ কৰিলেই নহ'ব আমি হেলদি খানাও খাব লাগিব হেলদি খানা মানে আমি ভাবি লওঁ যে বইল খাব লাগিব বা ফ্ৰুট খাব লাগিব তেনেধৰণে ভাবোঁ তেনেকুৱা নহয় আপোনালোকে হেলদি খানা বুলি ক'লে বহুত কিবা কিবি আহে আপোনালোকে মাছ মাংসও খাব পাৰে কিন্তু সকলো বস্তুৰে এটা লিমিট থাকে কোৱান্টিটি থাকে সেইটো হিচাপত খাব পাৰিব আৰু মই লাহে লাহে এনেধৰণে এনেকুৱা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম কৈ থাকিম আমি ফাইবাৰ বহুত বেছি খাব লাগে ফাইবাৰ আমি বেছিকৈ পাওঁ আমাৰ ফ্ৰুটছত পাওঁ সালাডত পাওঁ তো ফাইবাৰ আৰু ফ্ৰুট আপোনালোকে খাব যিমান পাৰে কিন্তু তাৰো এটা সময় থাকে সেইটো হিচাপতে খাব লাগে আৰু প্ৰথম কথা ব্ৰেকফাষ্ট সদায় যদি খাই সোনকালেই খাব 9টা বজাৰ ভিতৰত 9টা বজাৰ ভিতৰত আপোনালোকে একদম কেলৰি কম থকা খানা খাব মানে ব্ৰেকফাষ্ট কৰিব যেনেধৰণে পোহা খাব পাৰে মানে যিটো চিৰা তিয়াই থৈ আমি তিয়াই লৈ আৰু সেইটো ধুনীয়াকৈ ভাজি আমি খাব পাৰোঁ যি বহুত বেছিকৈ ভেজিটেবলছ তাত দি মেলি আৰু পোহাৰ ৰেচিপি ইউটিউবত চালে পাই যাব আপোনালোকে সেইটো খাব পাৰে ইডলি খাব পাৰে চুজিৰ ইডলি খাব পাৰে ডালিয়া খাব পাৰে এইকেইটা অপশ্যন আছে আৰু লগতে আমি খাব লাগিব ফ্ৰুটছ আৰু সালাড ফ্ৰুটছ মই কেতিয়া খাব লাগিব বা সালাড কেতিয়া খাব লাগিব মই আপোনালোকক জনাম নেক্সট ভিডিঅ'ত আৰু আজিলৈ আহোঁ ষ্টে হেল্ডি এণ্ড হেপ্পী বাই বাই